কি আচৰিত লাগে ন? যিবোৰ মানুহ মানে একদম পিয়ৰ হয় হা, সেইবোৰ মানুহক কোনেও মানে পিয়ৰ বুলি নকয়। সেইবিলাকক কি কয় জানেনে মানুহে? অকৰা, একো নাজানে। কিন্তু ইহঁতি অকৰা নহয়, ইহঁতি হৈছে পিয়ৰ। সিহঁতৰ মানে হাৰ্টত একো বেয়া ভাৱ নাথাকে, কাকো মানে চাল পাতাং কৰি কেনেকৈ ঠগিব লাগে একো নাজানে। কাৰণ সিহঁতৰ ভিতৰখন বহুত চাফা হয়। আৰু যোনকেইটাই নিজকে বহুত টেঙৰ চতুৰামি দেখায়, সিহঁতকেইটাহে চবতকৈ মানে কি বুলি ক'ম, মানে বেয়া বুলি ক'ব লাগিব। সিহঁতে নিজকে বহুত মানে দেখুৱাই যে আমাৰ সিহঁতে বহুত টেঙৰ। আচৰিত লাগে ন? আৰু ইহঁতিয়ে হৈছে মানে বেলেগক ঠগ বাজি কৈ কেনেকৈ তললৈ দিব লাগে, তললৈ কৈ নিজে আগবাঢ়িব বিচাৰে। কৰা, তোমালোকেও কৰা, কাম কৰা, নিজক আগলৈ লৈ যোৱা, কিন্তু মানুহক তললৈ পেলাই নহয়। আৰু সদায় এইবোৰ মানুহৰ পৰা বাচি থাকিব লাগে, তাকে কওঁ। আৰু এইফালে মই আজি চাবুৱাৰ পৰা যাব লৈছিলোঁ মেডিকেল, আছাম মেডিকেললৈ। মোৰ কাম আছিলে, তাত গ'লোঁ। আৰু চাবুৱা বুলি ক'লে হয়তো আপোনালোকে বহুতে জানেই, চাহ বাগানেৰে বিখ্যাত। আৰু তেনেতে মানে ইয়াত আহি পালেহি গৰু পোৱালি, গৰু পোৱালি নহয় একচুৱেলি। তাৰপিছত আৰু আহি থাকে, এফালে মই খাবলৈ দি দিওঁ, সিহঁতক খুব মৰম দিওঁ, সেইটো কাৰণে আহে। আহি মেলি তলৰফালে গেটৰ তলৰফালে চাই যায়হি একদম দেই, মানে খাবলৈ যদি পাৰিছোঁ দিবলৈ দি দিওঁ। আৰু তেনেতে এইটো এটা বান্দৰ। আজি বান্দৰটোৱে একেবাৰে আমাৰ ঘৰৰ সন্মুখত থকা মানুহ ঘৰৰ তাতে বহি লৈ ওপৰত একদম ফল খাই আছিলে। তাতে আমাৰ কিটুৱে দেখি পাই যিটো চিঞৰ দিছে, মই বোলো কিয় চিঞৰি আছে? তাৰপিছত দেখিছোঁ যে ওপৰত বহি আছে। একে জাপতে মানে লাষ্টত ওলাই গুচি গ'ল। আৰু এই কুকুৰটো হৈছে যে কি জানে, মানে আমাৰ ঘৰৰ সন্মুখৰ ঘৰতে আৰু ওচৰতে থকা মানুহ এঘৰত আছিলে। আৰু তাৰপিছত কি হ'ল, মানে মানুহ কেইঘৰত গাঁৱলৈ যাব লগা হ'ল নেকি, সেইটো কাৰণে কি কৰিলে, কুকুৰটোক বাহিৰত মানে এৰি দিলে। মানে ভালেই কৰিছে বা, নহ'লে মানুহ নথকা ঘৰ এখনত যদি থৈ যায়, সি খাব চাব নাপায়, এটলিষ্ট মৰি যাব ন। এতিয়া বাহিৰত থাকি যোনে তোনে দিছে, এনেকুৱা নিচিনা। আৰু ইয়াৰ লগত মোৰ চিনাকি বেছি নহয় হা, কালি চিনাকি হৈছোঁ। তাৰপিছত আজি আকৌ মাতি দিলোঁ হা, তাৰপিছত সি মোৰ ওচৰলৈ আহিলে, এনেকৈ মোৰ ওচৰত বহি ল'লে, তাৰপিছত যাবই নোখোজে এইটো।